স্বাধীনতা। চহৰৰ উচ্চ অট্টালিকাৰ বেলকনিত বহি আমি উপভোগ কৰোঁ স্বাধীনতা। ৰাজপথৰ খেলিমেলি মিছিলবোৰ, লক্ষ্যহীন যাযাবৰী সপোনবোৰ এতিয়া বিধ্বস্ত। ৰজাঘৰীয়া হুকুমত চলে ক্ষুধাৰ্ত মানুহৰ জয়গান। কাক কম, কোনে পঠিয়াব? শাওনৰ পথাৰত নাঙলৰ শিৰলুত এতিয়া সাৰ নাপায় জনক নন্দিনী সীতা। তথাপিও স্বাগতম হে স্বাধীনতা। এনেকৈ হয়তো এদিন তোমাৰ কোলাতেই সাৰ পাব ক্ষুধাৰ্ত মানুহৰ বুকুত খোদিত মৰিগজা শিপাৰ হৃদয় আলোড়িত কৰা শিলালিপি।